Hello friends, welcome back to my channel. আৰু আজি মই এটা বহুত ধুনীয়া জাগালে আপোনালোকক আনিছো। এটা একদম বহুত ফেমাস জাগা হয়, এতিয়া বহুত ভিৰ হৈ আছে, কিন্তু এটা মানে নামৰূপত আছে, জ্যাক ওয়েল নামটো হয়। আৰু আসলতে এইটো waterfall নহয়, কিন্তু waterfall নিচিনাই হয় আৰু একদম বহুত ধুনীয়া জাগা। মই আপোনাক দেখাই এয়া চাওক কিমান ভিৰ হৈ আছে। এইটো জ্যাক ওয়েল, এইটো মেন মেড হয়, এটা ডেমৰ কাৰণে এইটো এনেকুৱা বনোৱা হৈছে। ডেম অকমান দূৰত আছে। এয়া চাওক কি ধুনীয়া জাগা। মই নামিও দেখাম, চাই থাকিব ভিডিঅ'টো একদম লাষ্টলৈকে। তো এয়া চাওক মই নামি গ'লোঁ, ইয়াত ইমান ভাল লাগিছে। আৰু যদি আপুনি পূৰা ফ্ল'টো চাই থাকে বা নিজৰ ভৰিখনৰ লগত তলৰখিনি চাই থাকে, তেতিয়াহ'লে মাথাটো বহুত বেয়াকৈ ঘূৰাই যায়। আৰু ইভেন মোৰ মায়ে অকণমান আহি পিনি তাহান আহিবই নোৱাৰিলে, ইমানেই মানে হেৰি হৈছে। এয়া চাওক কিমান ভাল লাগিছে। সেই ওপৰখিনি নদী, আৰু নদীৰ পৰা এনেকৈ খাপ খাপ কৰি পিনি অনা হৈছে তললৈকে, তলৰ আৰু এটা নদীৰ যা ছাৰ্ফেচলৈকে, আৰু সেই পানীখিনি এটা ডেমত যায়, যোনটো সেই ডেমটোৰ কাৰণে এনেকৈ বনাই থোৱা হৈছে। এয়া চাওক, এইখিনি দেখিবলৈ এনেকুৱা লাগে যে বহুত বেছি ধাৰ আছে আৰু যেন তাতো সোমোৱাৰ লগে লগে উটুৱাই লৈ যাব, কিন্তু এনেকুৱা নহয়। আৰু একদম তলৰ ষ্টেপটো অকণমান পিছল কাৰণে বেছি মানুহ নাযায়, কিন্তু ওপৰৰ ষ্টেপছখিনি পিছল বেছি নহয়, বেছি মানে কমপ্লিটে পিছল নহয় একচুৱেলি। এয়া চাওক, যদি আপুনি একদম সেই ধাৰৰ মানে যোনখিনি পৰি থকা পানীৰ ওচৰত থাকে আৰু তাৰ লগতে একদম কণ্টিনিউৱাছলি চাই থাকে, তেতিয়াহ'লে আপোনাৰ মাথাটো বহুত বেয়াকৈ ঘূৰাই যাব। মোৰো একদম প্ৰথমবাৰ ঘূৰাইছে, তাৰপিছত কিন্তু নাই ঘূৰোৱা। কিন্তু মোৰ আইতাইতো নামিবই নোৱাৰিলে, আৰু মই বহুত ফ'ৰ্চ কৰি পিনি আমাৰ নেইবাৰৰ আইতাক নামালোঁ, আৰু মায়েতো অকণমান নামি পিনি আকৌ গুচি গ'ল। এয়া ডেমৰ কাৰণে পানী এনেকৈ লৈ যোৱা হৈছে ইয়াত। এয়া চাওক, আৰু অকণমান তললৈ যাওঁ অলপ, একো নাই বাৰু। এয়া চাওক, আৰু অকণমান তললৈ আহি গ'লোঁ মই। চাওক এয়া চাওক, মা জেগা একদম মজা লাগিছে আহি পিনি। পিকনিক খাব পাৰে, চবে তাত পিকনিক খাই আছে সেইফালে, মজা লাগিছে একদম। সেয়া আহি গ'লোঁ অকণমান ওপৰলৈ। এনেকৈ ধুনীয়াকৈ চিৰি নিচিনাকৈ বনাই থোৱা আছে, ইটো ষ্টেপৰ পৰা ইটো ষ্টেপলৈ যাবলৈ। আৰু আজি স্পেচিয়েল ইয়াত বহুত ভিৰ হয়, কাৰণ আজি ছানডে হয়, আৰু জানুৱাৰী নিউ ইয়েৰে হয়, সেইটো কাৰণে চবেই বহুত ভাল পাইছে ইয়ালৈ আহি। স্পেচিয়েলি একচুৱেলি মই তিনিচুকীয়াত বহুত দিন আগতেই গৈছিলোঁ, কিন্তু মই তাতে ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ। এইটো বহুত দিনৰ মূৰত মই ভিডিঅ' আপলোড কৰিছোঁ, ফেব্ৰুৱাৰী আহিবলৈচোন। এয়া ইমানে চাউণ্ড আছে ইয়াত মানে, আৰু মোৰ জিন্স পেণ্ট পূৰা তিতি গ'ল। এয়া পানীখিনি চুই দিলোঁ, হাতখন ওফৰি যায় পানীখিনি চোৱাৰ লগে লগে। এয়া এতিয়া এই ষ্টেপ দি উঠিলোঁ। এয়া পানীখিনি খচি পিনি আগবাঢ়িছোঁ। এয়া চাওক, ওপৰৰ পৰা এটা সৰু ভিউ। সেইটো ছাইডৰ নদীখন দেখিলে এনেকুৱা লাগে একদম শান্ত হয়, বাট যেতিয়া ইয়াত ফ্ল' হৈ পিনি আহে, তেতিয়া বহুত বেছি ৰুড নিচিনা লাগি যায়। এইটো 24/7 সদায় এনেকেই ফ্ল' হৈ থাকে। আৰু যেতিয়া বৰষুণৰ দিন হয়, তেতিয়াতো বাৰু ইয়াত ফ্ল'টো বহুত বেছি বাঢ়ি যায়, কিন্তু এতিয়া উইণ্টাৰ্ছ হয়। আৰু ছামাৰ্ছত আহিলেতো মই ইয়াত বহি থাকিলোঁ, ইয়াত গা ধুব পাৰি, আৰু বহুতখিনি মানুহে ইয়াত গা ধুৱেও, কিন্তু আজিৰ গা ধোৱা মুড নহয় কাৰো, কাৰণ ঠাণ্ডাও হয় আৰু বহুত মানুহ আছে। এয়া চাওক, ইয়াত চাইকেল চলাই পিনি ফটোশ্বুট কৰিবলৈ আহিছে আৰু চাইকেল ধুইছে। ইয়াৰ যোনবোৰ লোকেল মানুহ, তাহাঁতি এই নদীখনৰ কোনখিনি জেগা বহুত ডিপ হয়, কোনখিনি জেগা বেছি ডিপ নহয় সেইটো জানে, সেইটো কাৰণে এইটো দি ইজিলি পাৰ কৰি যায়। এইটো নামৰূপৰ খাৰৰ ফেক্টৰীৰ পৰা অকণমান দূৰত আছে, অকণমান মানে খোজকাঢ়ি যাব পাৰি, খোজকাঢ়ি যাই পিনি আমি এই জেগাটোলৈ আহি পাওঁ। ইয়ালৈ গাড়ীখন আনিব নোৱাৰি, গাড়ী অকণমান খোজকাঢ়ি আহিব লাগিব, কাৰণ ইয়াৰ যিটো ব্ৰিজ, সেই ব্ৰিজটো বহুত সৰু এটা ব্ৰিজ আছে, সেই ব্ৰিজটো দি আহিবলগীয়া হয়। এয়া আছিল নামৰূপৰ জেক ৱেল, আৰু আপুনি ইয়াত আহিব পাৰিলে প্লিজ আহি চাব, বহুত ভাল লাগে আহি পিনি। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।